হাই বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আমাৰ চটলৰ পৰা। আৰু চটলত পানী দেখছি না কি পানী হৈ আছে, আৰু আমাৰ গাঁৱটোতো বম পানী হৈছে, চাৰিওফালে পানী হৈ আছে, চবখিনি দেখাই আছোঁ। বৰ্তমান চটলত অলপ বাগাত দিলোঁ চটলত পানীয়ে পানী, চটলৰ পানী ফাটি আছোঁ বগা এনেকৈ চটলত বহি সাঁতোৰাই মজাই বেলেগ। আমাৰ ৰিয়ান বেটাও চাই আছে মোক, মই সাঁতৰি আছোঁ চটলত কিন্তু এই নালাৰ পানী বা চালাৰ পানী বাদ দিয়ক হে, ভিডিঅ'টো কেৱল চাই থাকক। নালাৰ পানী চালাৰ পানীৰ লগত কি কথা আছে চিয়ে হাঁহিছিয়ে চাই ভাল পাইছ, ভাল পাইছ? তুমিও সাঁতৰিবা আহা মোৰ লগত, তাতে সাঁতৰোৱা। গত পানী অলপ মানে য'ত য'ত পানী হৈ আছে আমাৰ গাঁৱত চবফালে দেখাই আছোঁ গাইছ। এয়া বৰ্তমান দেখছি না একদম চটলতে অলপ সাঁতৰি ল'লোঁ, এতিয়া যাবি আছোঁ তাকেলৈকে। গা পা বঢ়িয়াকৈ ধুলোঁ, এতিয়া আমাৰ গাঁও চাৰিওফালে পানী দেখাই আছোঁ গাইছ। চাব ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। কি পানী হৈছে, ফালাচিৰা পানী। মানুহবিলাকে কি অৱস্থাত আছে, মই ফূৰ্তি কৰি চটলত যাই পাই আছোঁ আৰু মানুহবিলাক কি অৱস্থাত আছে হ'ব দে। মাছৰে জেগা যেতিয়া আৰু মাছেদি পূৰা হামলা হামলি ভাতকেইটা মাৰি লওঁ, ভাত চাত মাৰি পূৰা পানী চাবলৈ যাম, আপোনালোককো দেখাম চাওক ভিডিঅ'টো। আৰু এতিয়া হামলা হামলি ভাতকেইটা মাৰি লওঁ মাছেদি, চাম দেখাওক। তাৰপিছত পানী দেখাই আছোঁ, হামলা হামলি ভাতকেইটা খাই লওঁ। এই ধুনীয়াৰ পানী হৈছে আৰু মাছ চাছ কিবা কিবি চাই থাকক ভিডিঅ'ত। গধূলিক লাগি চটলতো একা কালমে নবহে। তো এতিয়া যাই আছোঁ বাটৰ ফালে এইখিনি জেগা হোৱা নাই আৰু মাজত আমাৰ ইফালে বাটৰ এখিনি আৰু এই তিনিআলিটো ইফালে তাকেলগে হোৱা নাই আৰু এইফালে কৃষ্ণগুৰু সেৱাশ্ৰম আৰু ইফালৰ পৰা পানী আৰু গেটৰ আগত বহুত পানী আছে। মই তাতে যাই আছোঁ, আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈ চাওক। ইমান আৰু ইয়াৰ ক'ত মুতি আছে এনে বাৰে চা। ইফালে এইখন আশ্ৰম কৃষ্ণগুৰু সেৱাশ্ৰমৰ গেট, বানপানী চাওক, অলপমান দেখা দিছোঁ বাট পানীয়ে পানী বেছি হোৱা নাই আৰু অলপ চলপ হৈছে ইয়াতে, কিন্তু এয়া গেটৰ বাহিৰৰ ফালে ইফালে বহুত পানী। আৰু আমাৰ গাঁৱৰ সকলোৰে ঘৰত মানে পানী, মানুহত থকাৰ সমস্যা, খোৱাৰ সমস্যাটো কিমান পানী হৈ আছে। আৰু আমাৰ চাটাটো কিন্তু বম চাটা লৈ গৈছোঁ, বম চাটা মানে বৰষুণ মাৰি আছে, মোবাইলটো ভিজে না, গতিকে মোবাইলটো যদি মাৰি আছোঁ এনেকৈ আৰু চক। আৰু যি গতিত পানী বাঢ়ি আছে আৰু বা কিমান হয় ৰাতিলৈকে গম নাপাওঁ আৰু। এতিয়াই বৰ্তমান গেটৰ এইখিনিত চক পানী, চব দোকান চকন বন্ধ। মেইন ৰাস্তাত চক মাছ মাৰি আছে পাব্লিকে। নাই কিন্তু এটাও নাহিল ভাগ্য বেয়া। বেমাৰ মান আস্তাদি ভাঙব গলা মাছ হৈ গৈছে সকলে। বা মাছৰ কাৰবাৰ ৰাস্তাতে মাছ নে এক চব মাৰি দিলেও এক গতি যে এনে মাৰি দিলে 1000 আহি যায়। নদীত ফুল, নদীতো পুৰা পানী ফুলে। পানী বৰষুণ আহিল আৰু বৰষুণ আহিল, মানুহবিলাকৰ বহুত সমস্যা হৈছে দেই, ক'ব লাগিব। কিন্তু যাই আছোঁ এইফালে আমাৰ বিবাহ ভৱন কৃষ্ণগুৰু সেৱাশ্ৰমৰ যোনটো বিবাহ ভৱনটো আছে ইফালে আছে, আৰু পানী দেখছি না কিমান পানী হৈ আছে ইয়াতেও। আৰু বৰষুণ আৰু আহি আছে, তথাপিতো বৰষুণ কমাই নাই। এই দটো বহুত আছে, দ মানে বহুত দ আছে। চক নক্ষত্ৰৰ দৃশ্য, বানপানী সকলো ফালে। বা কি কাৰবাৰ হৈ গৈছে পানীৰ, চক না এইগিলাখন মানুহৰ কেনেকৈ আছে পানীৰ মাজত। চক বাইক চলি আছে, চক কি অৱস্থা। ঘূৰাই দিছোঁ মোবাইলটো চক। এইটো 2004 চনত পানী হৈছিল আমাৰ ইয়াতে ডাঙৰ। তাৰে পিছত আৰু কিমান চনত হৈছিল, 2019 হৈছিল। তাৰে পিছত এইটো পানী আৰু 22 এইটো হেমন্ত চৰকাৰৰ পানী। আচ্ছা মামাজীৰ পানী বুলি কৈছে, মামাজীৰে চাওক না ভিউ চাওক, পানীৰ ভিউ চাওক। ইফালে বেছিকৈ গ'লে পৰি যাম মানে বানপানী। না ঘৰত যোৱা নাই নেকি? কি পানীৰ কাৰণে কি ব্ৰইলাৰ ল'লা? দিয়া বাৰু ঠিক আছে। চাওক না মানুহবিলাকে কি অৱস্থাত আছে, একদম সাগৰ হৈ গৈছে। মানুহৰ ঘৰৰ ভিতৰেদি পানী, সাগৰ। এই চাওক মানুহ কেনেকৈ যাই আছে, মানুহ দেখছে না। এইটো ৰাস্তা আছিল সিফালে, আৰু এইটো বিবাহ ভৱন কৃষ্ণগুৰু সেৱাশ্ৰমৰ গেট। এইফালেও বেলবাৰী যাব পাৰি, আৰু এইফালে কৃষ্ণগুৰু সেৱাশ্ৰমখন ইফালে আছে। চেণ্ডেলযোৰ হাতত লৈ লওঁ ৰ'ব, বা খোজকাঢ়বা বৰ অসুবিধা পাই আছোঁ। এইটো বিবাহ ভৱন ইফালে। বম বৰষুণ আহিছে গাইজ, দাউৰি ঘৰ পাব লাগে। চবফালে পানীয়ে পানী। ক'ত যাবা তোমালোকে? ক'ত গাড়ী ক'ত পাবা? বা পানী, আশ্ৰমৰ গেটৰ আগত পানী চক।
হয় দে এটা চাইডে দেখালোঁ আমাৰ আশ্ৰমৰ পৰা যোনটো বিবাহ ভৱন চাইড সেইটো চাইডত দেখালোঁ আৰু গাঁৱৰ চাইডত দেখাও নাই পানী আপোনালোকক সেইটো চাইডতো দেখাম এতিয়া আশ্ৰমৰ গেটৰ ওচৰ চাওক গেটখন পানী চব ভিতৰতো বহুত পানী হৈ আছে ভিতৰত এদিন বেলেগ দিনা ভিডিঅ' বনাম আজি নাবনাওঁ বাৰু আৰু এইটো চাইডত দেখাই আছোঁ চব দোকান চোকান বন্ধ আৰু কি দোকান খুলিব ইয়াতে মানুহবিলাক আছে যদিও আৰু বানপানী না সকলেহে চ' এয়ে আৰু কলেজখনতো পানী পুৰা গৰু ছাগলৰ কথা নকওঁগে মানুহৰ সমস্যা বেছি হয় বা মানুহবিলাকে কি অৱস্থাত আছে কাই কেনেকৈ ক'ত যেনেকৈ পাৰে সেনেকৈ শুই আছে মানে চবৰে ঘৰে ঘৰে পানী না আমাৰ গাঁওখনৰ এইটো চাইডত দেখালোঁ পানী এইবাৰ দেখাম আপোনালোকক এইটো চাইডত পানী এইফালে পুৰা যাই আছোঁ দেখাই আছোঁ আমাৰ এইটো LP স্কুলটো পানী ইফালে এই ৰাস্তাত জাল পাতি আছে দেখি বহুত পানী একদম উপায় নাই আৰু অৱস্থা বেয়া ক'ত যা পানীত আৰু ক'ৰ বজাৰ কৰা উপায় নাই ভাই চলব লাগব আৰু দে আৰু ভালকে থাকক আৰু আপোনালোকে পানীত আৰু উপায় নহয় এই দুৰ্যোগৰ সময়ত সহায় কৰক আৰু আপোনালোকে যাই যেনেকৈ পাৰছি সহায় কৰিব লাগিব নহ'লে চলব নোৱাৰিব না সকলে যাওক মেইন ৰাস্তাত জাল পাতি আছে মেইন ৰাস্তাত জাল চক মানুহৰ ঘৰ পানীৰ তলত চব পানীৰ তলত এইফালে ৰাখছি না চব পানী কি লৈছা হাতৰ এইটো চাওঁ আইফোন বিৰাট আইফোন দে মাৰি দিয়া বচি দে কি দেখা যাওক এখন আহিল নেকি ইফালে আৰু চক পানীয়ে নাযাওঁ দিয়ক ইফালে পানী আছে আৰু মেইন ৰাস্তাটোতো এনেকৈ যদি যিমান দূৰ যাই থাকোঁ পানী আছে আগততো আৰু বিৰাট ধাৰ ভৰি আছে পানীৰ তো এইখিনিলৈকে দেখাইছোঁ আৰু ইফালে নাযাওঁ আৰু মই বাৰিষাৰ এটাই প্ৰব্লেম কি গৰু ছাগলবিলাকৰ কাৰণে বহুত প্ৰব্লেম তুমি মানে কি ছাগল তাগল গেলাৰ বৰ অসুবিধা হৈছে ন বিচৰি আনিব লগা হৈছে চক বেয়া অৱস্থা একদম আমাৰ গাঁৱৰ পৰিৱেশত থাকিলেহে গম পাব কিমান ছাগল গৰু এইগিলাৰ আৰু কিমান কষ্ট এই চক জাল পাতি আছে কি পানী ছেকেণ্ড দিনাৰ ৰাতিপুৱাই জুম কৰি দিছোঁ পানী এইটো ভিডিঅ' মই কালি দেখি আছোঁ আপোনালোকক আজি দেখোঁ ৰাতিপুৱাই পানীহে আৰু মোৰ এই ভিডিঅ'টো আপলোড কৰোঁতে কিছুদিন দেৰি হ'ল মানে কি আমাৰ গাঁৱত এই পানীৰ কাৰণে নেটৱৰ্ক কাৰেণ্ট এইবিলাক একেবাৰে নাই চ' ভিডিঅ'টো বহুত দেৰিকৈ আপলোড কৰিলোঁ আৰু নেক্সট ভিডিঅ'টো মোৰ যিটো আছে সকলোৱে চাব